আমাৰ এটা ইয়াত কোশ্চেন দিয়া আছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, which one of the following is not a perfect square। তো প্ৰথমতে আমি 1 পৰা 10 লৈকে সংখ্যাকেইটা বৰ্গ সংখ্যাকেইটা উলিয়াই ল'ম। 1 বৰ্গ কিমান হ'ব? 1 পূৰণ 1। 1 বৰ্গ হ'ব 1। 2 বৰ্গ হ'ব 2 পূৰণ 2 মানে 4। 3 বৰ্গ হ'ব 3 পূৰণ 3 9। 4 বৰ্গ হ'ব 4 পূৰণ 4 16। 5 বৰ্গ হ'ব 5 পূৰণ 5 25। 6 বৰ্গ হ'ব 6 পূৰণ 6 36। 7 বৰ্গ হ'ব 7 পূৰণ 7 49। 8 বৰ্গ হ'ব 8 পূৰণ 8 64। 9 বৰ্গ হ'ব 9 পূৰণ 9 81। আৰু 10 বৰ্গ হ'ব 10 পূৰণ 10 অৰ্থাৎ 100। প্ৰথমতে আমি জানি ল'ম যে পূৰ্ণবৰ্গ সংখ্যাৰ শেষৰ অংকটো কি হ'ব পাৰে। পূৰ্ণবৰ্গ সংখ্যাৰ শেষৰ অংকটো পূৰ্ণবৰ্গ সংখ্যাৰ শেষৰ অংকটো হ'ব। পূৰ্ণবৰ্গ সংখ্যাৰ শেষৰ অংকটো কি হ'ব পাৰে? ইয়াতে চালে আমি গম পাম 1 হ'ব পাৰিব। তাৰপিছত 1 কেইবাৰ হ'ব পাৰিব? 2 বাৰ। 1 কেইবাৰ হ'ব পাৰিব? 2 বাৰ হ'ব পাৰিব। 1 2 বাৰ হ'ব পাৰিব। 4 কেইবাৰ হ'ব পাৰিব? 4 আছে 1 বাৰ 2 বাৰ হ'ব পাৰিব। 4 2 বাৰ হ'ব পাৰিব। 5 একবাৰ হ'ব পাৰিব। 6 কেইবাৰ হ'ব পাৰিব? 1 2 দুটা 6 হ'ব পাৰিব। 6 2 বাৰ হ'ব পাৰিব। 7 নাই 8 নাই 9 9 দুবাৰ হ'ব পাৰিব। 9 দুবাৰ হ'ব পাৰিব। অৰ্থাৎ কোনো এটা সংখ্যা পূৰ্ণবৰ্গ কেতিয়া আমি ক'ব পাৰোঁ? যেতিয়া সেই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো 1 হ'ব পাৰে বা 4 হ'ব পাৰে বা 5 হ'ব পাৰে বা 6 বা 9। এই দুটা সংখ্যা যদি থাকে, এই অংক 5টা যদি থাকে, তেনেহ'লে সংখ্যাটোক আমি পূৰ্ণবৰ্গ সংখ্যা ক'ব পাৰি বা শূন্য থাকিলেও ক'ব পাৰি। যোৰা সংখ্যক শূন্য। যোৰা সংখ্যক শূন্য থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে। সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে। অৰ্থাৎ কোনো এটা সংখ্যাৰ এককৰ স্থানীয় মানটো যদি 1 হয় বা 4 হয় বা 5 6 9 বা যোৰা সংখ্যক শূন্য, যদি এইকেইটা অংক থাকে তেনেহ'লে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে। একেবাৰে যে পূৰ্ণবৰ্গ হ'ব সেইটো নহয়, পূৰ্ণবৰ্গ হ'ব পাৰে। আৰু যদি কোনো এটা সংখ্যাৰ শেষৰ অংকটো 2 3 বা 7 8 বা অজোৰা সংখ্যক শূন্য থাকে, তেন্তে সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব। সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব। অৰ্থাৎ আমি ক'ব পাৰি যে কোনো এটা সংখ্যাৰ শেষৰ অংকটো, কোনো এটা সংখ্যাৰ এককৰ অংকটো যদি 1 4 বা 5 6 9 বা যোৰা সংখ্যক শূন্য থাকে, তেন্তে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব পাৰে। কিন্তু যদি
কোনো এটা সংখ্যাৰ মানে এককৰ স্থানীয় মান বা এককৰ স্থানৰ অংকটো 2, 3, 7, 8 বা অজোড়া সংখ্যক মানে অজোড়া সংখ্যক শূন্য মানে এটা সংখ্যা হ'ব নোৱাৰে বা তিনিটা শূন্য হ'ব নোৱাৰিব এককৰ স্থানত বা শেষৰ আৰু কি শেষৰ শূন্যকেইটা অজোড়া শূন্য হ'ব নোৱাৰিব অৰ্থাৎ এটা শূন্য হ'ব নোৱাৰিব শেষত বা তিনিটা হ'ব নোৱাৰিব পাঁচটা হ'ব নোৱাৰিব সাতটা হ'ব নোৱাৰিব কিন্তু পূৰ্ণবৰ্গ হ'বলৈ হ'লে শেষৰ শূন্যকেইটা কি হ'ব লাগিব জোড়া সংখ্যক শূন্য হ'বই লাগিব নহ'লে এইটো পূৰ্ণবৰ্গ নহ'ব এতিয়া আমি এই প্ৰশ্নটোলৈ চাওঁ which one of the following is not a perfect square অৰ্থাৎ তলৰ কোনটো বৰ্গ সংখ্যা নহয় মানে তল কিটা সংখ্যা দি আছে সেই সংখ্যাকেইটাৰ ভিতৰত কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় এইটো আমাক উলিয়াব দিছে ইয়াতে চাওক আমি জানো যে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক হয় যিবিলাকৰ এককৰ স্থানীয় অংকটো কিমান হ'ব লাগিব 1 4 5 6 9 বা জোড়া সংখ্যক শূন্য আৰু কোনবিলাক সংখ্যা পূৰ্ণবৰ্গ হ'ব নোৱাৰিব যিবিলাক সংখ্যাৰ এককৰ স্থানীয় মান বা এককৰ স্থানৰ অংকটো 2 3 7 আৰু 8 এইকেইটা যদি এই অংককেইটা যদি কোনো এটা সংখ্যাৰ শেষৰ অংক থাকে অৰ্থাৎ এককৰ ঘৰত থাকে তেনেহ'লে এইকেইটা অংক কি হ'ব নোৱাৰিব সংখ্যা পূৰ্ণবৰ্গ হ'ব নোৱাৰিব অৰ্থাৎ ইয়াত চাওক 1 আছে 1 থাকিলে হ'ব পাৰিব নে নাই 1 থাকিলে হ'ব পাৰিব নে নাই নিশ্চয় হ'ব পাৰিব যদি কোনো এটা সংখ্যাৰ এককৰ স্থানীয় মানটো 1 হয় তেনেহ'লে এইটো হ'ব পাৰে 2 হ'লে হ'ব পাৰিব জানো নাই 2 হ'লে হ'ব নোৱাৰিব অৰ্থাৎ এইটো হ'ব 6 হ'লেও হ'ব পাৰে 6 হ'লেও পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে 9 হ'লেও পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে এই 2 আছে 572 এই 572 সংখ্যাটো আমাৰ এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে কাৰণ ইয়াৰ এককৰ স্থানীয় মান কিমান আছে 2 আছে এইটো হ'ব নোৱাৰিব অৰ্থাৎ আমাৰ কাৰেক্ট এনসাৰটো হ'ব 2